নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু মই আহিছো আজি এটা ভিডিঅটো আপোনালোকে থাম্বনেইলখন হয়তো চাই গমেই পাইছে মই কাপোৰ দেখুৱাব খুজিছো আৰু কাপোৰখিনি আজিৰ নহয় যেতিয়া মই জন্ম হোৱা নাছিলো তেতিয়াৰে মায়ে বিয়া নোহোৱাৰ আৰু মই শাহু মাই বৈছিলে আৰু তেওঁ ডেকা কালতে যেতিয়া প্ৰায় 40 বছৰ আগৰে মুঠতে আৰু তেওঁ সেই কাপোৰবোৰ নিজৰ বিয়াৰ কাৰণে বৈছিলে নিজৰ বিয়াৰ কাৰণে হয়তো বহুত সপোন দেখি থৈছিলে সেই কাপোৰবোৰত এতিয়াও বহুত স্মৃতি জড়িত হৈ আছে তাত আৰু মায়ে সেই যিখন ছুটি ৰিহা লয় বিয়াৰ দিনাখন মেইন ছেটজৰ লগত সেই ছুটি ৰিহাখন মায়ে নিজে বৈছিলে আৰু মায়ে দেউতাক দিয়া চেলেংখনো মায়ে নিজেই বোৱা বহুত গামোচা বৈ থৈছিলে দেউতাৰ কাৰণে কিন্তু দেউতা আমাৰ মাজত নাই এতিয়া তথাপিও মাক আজি মই কইনা সজাই চালো কিন্তু কিয় সজাই চালো আপোনালোকে গম পাব নিশ্চয় ভিডিঅটো শেষলৈকে চাব আৰু এটা কথা যদি আপোনালোকে মোৰ চেনেলত প্ৰথমবাৰ আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব তো বেছি দেৰি নকৰো ভিডিঅটো দেখুৱাও আপোনালোকক যদি ভাল লাগে কমেন্টত জনাবলৈ নাপাহৰিব কষ্ট কৰি বোৱা আছিল কাপোৰবোৰ ফুলবোৰ ইমানেই ধুনীয়া মই আপোনালোকৰ লগত শ্বেয়াৰ নকৰি নোৱাৰিলো ঠিক আছে মই আপোনালোকক ভিডিঅটো দেখুৱাও এইটো হৈছে মাই বিয়াৰ লৈ অহা কাপোৰবোৰ এইবোৰ আৰু বাকচটো এতিয়াও আছে আৰু এইখন হৈছে পাট বোৱা গামোচা এইখনো পাট বোৱা গামোচা আৰু এইবিলাক গামোচা মাই বৈ থৈছিলে যেতিয়া দেউতা বুঢ়া হ'ব আৰু বুঢ়া হ'লে দেউতাই নামঘৰত এইখন ডিঙিত লৈ যাব তো বহুত সপোন আছিলে মাৰ কিন্তু সপোনবোৰ আধাতেই ৰৈ গ'ল আৰু কাপোৰবোৰো তেনেকৈ বাকচতে ৰৈ থাকিলে এতিয়া আমাক দেখুৱাবলৈ হেঁপাহ সেইকাৰণে দেখুৱালে আৰু দেখুৱাৰ কাৰণে মই আপোনালোকক দেখুৱাব মন গ'ল আৰু এইখনো মায়ে আচলতে দুয়োফালে ফুল নুতুলে প্ৰায় ভাগতে তোলা নাই বাকী কিছুমান আছে যিবিলাক এতিয়া ব্যৱহাৰ কৰি আছে না ঘৰত ভাগৱত পাঠ কৰিলে লয় আৰু এইখনো এনেকুৱা এইবোৰ সকলোবোৰ পাত বোৱা আৰু ডাঙৰ দীঘল হয় ইমানখিনি ডাঙৰ আৰু এইখন হৈছে মাই ভাগৱত বুলি লিখি থৈছে ওপৰত এখন শৰাইৰ ওপৰত আছে ভাগৱতখন আৰু পিছফালে লিখিছে কৃষ্ণ হৰি ৰাম হৰি এনেকৈ লিখি ৰাখিছে আৰু এইখন হৈছে মাই পাট বোৱা চাদৰ আৰু এইখন হৈছে পাট বোৱা মেখেলা এতিয়ালৈকে পিন্ধা নাই যেনেকৈ আনিছিলে ঠিক তেনেকৈ বাকচতেই আছে আৰু কাপোৰ বহুত হোৱাৰ কাৰণে অলপমান চিন বহি আছে আৰু এইখন হৈছে মায়ে পাট বোৱা ইমান ধুনীয়া হৈছিলে যে মই ফুলটো আপোনালোকক দেখুৱাব পৰা নাই ওচৰৰ পৰা বহুত ধুনীয়া হৈছিলে আৰু এইখন হৈছে সেউজীয়া মেখেলা ঊলৰ আৰু এইখন মেখেলা মায়ে এতিয়াও পিন্ধা নাই আৰু এইখন হৈছে কলা মেখেলা মায়ে কলা মেখেলা নিপিন্ধে বিয়াৰ পিছত পিন্ধিব নালাগে বুলি কয় আৰু মোকো পিন্ধিব দিয়া নাছিলে আচলতে এইখন এনেকেই আছে এতিয়াও চিলোৱা নাই আৰু এইখনো চিলোৱা নাই এইখন হৈছে ব্লাউজৰ পিচ আৰু ব্লাউজৰ পিচটো মায়ে ইমান ডাঙৰকৈ বৈ ৰাখিছিলে মাৰ চিলোৱা নহ'ল আৰু এইখনো ব্লাউজৰে পিচ হয় আৰু পটিটো এনেদৰে বৈ ৰাখিছিলে মায়ে এইযোৰ কাপোৰ পিন্ধিছিলে মায়ে আৰু এইখন হৈছে চেলেংখন মায়ে দেউতাক বিয়াৰ দিনাখন মায়ে নিজেই বৈ দিয়া বিয়াৰ আগৰ দিনাখন বৈছে বহু দৌৰাদৌৰিকৈ কিন্তু ইমান বছৰ হ'ল পোকে কাটিলে আৰু এইখন হৈছে দুয়োফালে এনেদৰে সমানে ফুল তুলিব লাগে যিহেতু আৰু এইখন হৈছে মাৰ ছুটি ৰিহা মায়ে বিয়াৰ দিনাখন লৈছিলে আৰু ইমান বছৰে বাকচৰ ভিতৰতে সোমাই আছে সেয়েহে মই ভাবিলোঁ যে আমাৰ এনেও ইমানখিনি ধেমালি কৰা নাযায় কাৰণ মায়ে বহুত অসুস্থ এতিয়া আৰু এইখন মই এতিয়া ভাবিলোঁ যে মাক এবাৰ কইনা সজাই চালে কেনেকুৱা লাগিব আৰু এইখন ৰিহা মায়ে নিজে যিহেতু বিয়াৰ দিনাখন পিন্ধিবলৈ বৈছিলে আৰু মাৰো যিহেতু কোনো আপত্তি নাই সেইকাৰণে এবাৰ কইনা সজাবলৈ মন গ'ল মাক এতিয়া এনেদৰে এবাৰ কইনা সজাই চালোঁ আৰু আমাৰ এনেকুৱা মমেণ্ট খুব কমেই আছে
এনেকুৱা ফটো আমাৰ নাই। সেইকাৰণে ভাবিলোঁ এখন ফটো উঠি থওঁ, যাতে এয়া চিৰযুগমীয়া হৈ ৰয়। আৰু মোৰ ভিডিঅ'টো আছিলে আজি ইমানখিনিয়ে। অহাটো ভিডিঅ'ত আকৌ এটা নতুন ভিডিঅ'তে আহিম। তেতিয়ালৈকে সকলোকে বাই বাই।